হেল্ল' বন্ধুসকল, ওয়েলকাম টু মাই জ্ঞান সম্ভাৰ চেনেল। আমি যিকোনো কাম কৰাৰ আগত সকলোৰে পৰা উপদেশ পৰামৰ্শ লওঁ যাতে আমি আমাৰ ক্ষতি হোৱা বা বিপদৰ পৰা বাচিব পাৰোঁ। ডাঙৰ ডাঙৰ মানুহৰ উপদেশ পৰামৰ্শৰ পৰা আমি সদায় উপকৃত হৈছোঁ। আজি মই ডক্টৰ APJ আব্দুল কালাম সাহাবৰ এটি উপদেশ লৈ আহিছোঁ। নিশ্চয় আপোনালোক এই উপদেশৰ পৰা উপকৃত হ'ব। তিনিটা কথা কোনো ব্যক্তিৰ আগত প্ৰকাশ কৰিব নালাগে। 1 নম্বৰ, আপুনি সফল হোৱাৰ গোপন তথ্য। যদি আপুনি প্ৰকাশ কৰে আপোনাৰ সফল হোৱাৰ গোপন তথ্য, সকলোৱে আপোনাৰ দৰে একেই ধৰণেই চেষ্টা কৰিব। কিন্তু যদি তেওঁলোক বিফল হয় বা ব্যৰ্থ হয়, তেওঁলোকে অতি সহজেই আপোনাক দোষ দিব যে আপুনি সঠিক তথ্য দিয়া নাছিল বা সঁচা কথা কোৱা নাছিল বুলি। সেইকাৰণেই আপুনি আপোনাৰ সফল হোৱাৰ গোপন তথ্য প্ৰকাশ নকৰিব। সফল হোৱাৰ মন্ত্ৰ সকলোৰে বাবে বেলেগ বেলেগ। এইটো সকলোৰে বাবে প্ৰযোজ্য নহয়। 2 নম্বৰ, আপোনাৰ সমস্যা কাৰোৰ আগত প্ৰকাশ নকৰিব। আমাৰ সমস্যা কাৰোবাৰ আগত প্ৰকাশ কৰিলে আমাৰ মন পাতল যেন অনুভৱ কৰোঁ। সেই মুহূৰ্তত বোজা কমি যোৱা যেন অনুভৱ কৰোঁ। কিন্তু কিছুমান মানুহে কেতিয়াও চেষ্টা নকৰে আপোনাৰ সমস্যা সমাধান কৰিবলৈ। তেওঁলোকে সমস্যা বৃদ্ধিহে কৰিব পাৰে। আচলতে 20% লোকে আপোনাৰ কোনো কেয়াৰ নকৰে আৰু 70% আনন্দিত হ'ব আপোনাৰ সমস্যা থকাৰ বাবে। একমাত্ৰ 10% লোকেহে নিঃসন্দেহে আপোনাৰ কেয়াৰ কৰে। গতিকে আপোনাৰ সমস্যা কাৰোবাৰ আগত প্ৰকাশ কৰাৰ আগত দুবাৰ চিন্তা কৰি ল'ব। 3 নম্বৰ, আপোনাৰ সপোন বা লক্ষ্য। যদি আপুনি আপোনাৰ সপোন, আপোনাৰ লক্ষ্য ইতিমধ্যে থিৰাং কৰি লৈছে, তেন্তে আপুনি অন্যৰ আগত প্ৰকাশ নকৰি আপোনাৰ অন্তৰতেই ৰখাটো শ্ৰেষ্ঠ। কাৰণ আপোনাৰ লক্ষ্যৰ প্ৰতি থকা দৃষ্টিকোণে কিছুমানক প্ৰভাৱিত কৰিব পাৰে, হয়তো আপোনাক কনফিউজো কৰিব পাৰে সেই বিষয়ে। সদায় মনত ৰাখিব, আমি কেতিয়াও সকলোৰে পৰা একেই মতামত বা পৰামৰ্শ নাপাম। আশা কৰোঁ এই উপদেশৰ পৰা আপোনালোক নিশ্চয় লাভৱান হ'ব। এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ। আকৌ এনেকুৱা এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে কিপ লাৰ্ণিং, কিপ গ্ৰ'য়িং। থেংক ইউ ফৰ ৱাচিং।